ড্ৰেছন বিগিক লগ কৰিব আহিলোঁ আৰু একেলগে যাম আমি মানে আপোনালোকক তাতে আমি দেখুৱাম অলপ। তো গাইজ আমি এতিয়া জালহত যাবলৈ ওলালোঁ। আজি মানে শেষৰ পূজা মানে ফাংচন আছে তাত আৰু আমি সকলোৱে যাবলৈ ওলাল আৰু আমিও ওলালোঁ মানে এতিয়া যাম মানে। ৱেলকাম টু মাই চেনেল ৰিদিপ ব্লগ। আজি ভিডিঅ'টো তেন্তে আৰম্ভ কৰোঁ। ফাইনেলি যাই পাম মানে সকলোৱে মানে মোটামুটি 10টা আৰম্ভ কৰিব গায়ক আমি পাৰিছে আৰু যাই পাম আৰু দেখিব মানে ঠাণ্ডাৰ কথা আহিলোঁ। দীপন আছে, গোপেশ আছে, মানে সকলোৱে আছে আৰু পূজাত আমাৰ ইয়াৰ পৰা যোৱা এই 2 নম্বৰ গেটখন চাব পাৰে আৰু এতিয়া গৈ আছোঁ আৰু চাওক দল লগত চাই দিছে লাইট মান চাওক না। ফাইনেলি আমি ইতিমধ্যে আহি আছোঁ আৰু দীপশিখাৰ পৰা সকলোৱে চাবলৈ আহি আছে আৰু এতিয়া পলক আৰু তো চাওক মানে দীপশিখা আৰু চাওক আহিয়ে মানে মানুহৰ ভিৰ গাইজ চাওক মানে ইমান আৰু গাইজ খুন্দে লৈ যাব খোজে আৰু বেলুন মান ওপৰত আলাই থৈ দিছে মানে ইয়াক বেছি ইয়াৰ পৰা চালে ৱাটাৰ চাপ্লাইটো ধুনীয়াকৈ দেখা পায়। ইয়াত গমেই পাইছে আৰু তেওঁলোক আমি তালৈ যাম আৰু মোটামুটি গায়কখিনি উঠিব আৰু গায়ক মানে উঠিব। লোকেল ফাংচন চলি আছে এতিয়া আৰু এয়া হোটেল কিমান চাওক হোটেল মানুহ মানে ইয়াত নাই আৰু এতিয়া গৈ আছোঁ মানে সেইটো চাইডৰ মানুহ মানে একদম খোজ দিবা নোহোৱা জেগা হৈ গৈছে আৰু আমি আছোঁ হ'ল মানে ইয়াত তাৰ পৰা আহি এয়া হোটেলৰ আগত আছোঁ আমি আৰু মানে গোটেই সকলোৱে ইয়াত আহিছে আৰু মৌচুমকো লগ পালোঁ আৰু হোটেল মানৰ ওচৰত আছে মানে এখন দুখন নহয় মানে বহুতখন আহিছে ইয়াত বহুত দূৰণিৰ পৰা। গাইজ গেটৰ ভিতৰে সোমাইলোঁ চাওক চব আছে অলপ ঘূৰন্তি মানে অলপ চাৰিওফালে অলপ ঘূৰোঁ আৰু এতিয়া পলক আৰু গাই আছে আৰু ল'ৰাবিলাকৰ কাৰণে লিখিছিলোঁ কিয় কাৰণে লিখিছিলোঁ গোটেই গানটো ভালকে শুনিলে মানে গম পাব। মই শেষত বুজাই থৈ যাম বাৰু। বাপৰে বাপ গাইজ মানে চাওক মানুহ চাওক না ইমান মানুহ ফুল হৈ গৈছে চাওক ৰভা নধুৰা হৈ গৈছে চাওক। দীপশিখাক চাবলৈ সকলোৱে আহি আছে ইয়াত। আমি আছোঁ পিছৰ পৰা চাই আৰু আপোনালোকৰ কাৰণে আগুৱাই গৈ আছোঁ স্পষ্টকৈ দেখুৱাবৰ পাৰে। তাৰে মাজেদি গ্ৰুপ ডান্স চলি আছে, ছোৱালী 6টা মানে নাচি আছে গাইজ। এতিয়া ফাংচনৰ প্ৰগ্ৰেম লাগে আমাক। মানে ফাংচন কৰিলে আৰু এতিয়া যাবলৈ ওলালোঁ গতিকে আমাৰ গোপাল আছে আমি ঘৰলৈ যাবলৈ ওলালোঁ। I hope you still want me. I
পাৰা এই আংঠি কি দাম আংঠি কি দাম আচ্ছা ক্লিপ চিলিপ ৰাখলি এইগিলা সৰ চলি সেইটো নাই দাম চাওক যিহেতু ফাংচন শেষ হ'ল মানে গায়কজনেও ঘৰলৈ গুচি গ'ল মানে আৰু লাষ্ট টাইমত কৈ আছোঁ আমি আৰু হোটেললৈ আহিলোঁ মানে আমাৰ গাঁৱৰে হোটেল আৰু চাব পাৰে ঠাই যাম বুলি ভাবিছোঁ আৰু মানে আৰু কি ক'ম আৰু গাইছ মানে আজি বহুত মানুহ হৈছে আৰু চাওক গাইছ মানে আজি সলকান্তে শেষ হ'ল আৰু এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ মানে এতিয়া মানে হোটেলৰ আগত আছোঁ মানে যাম আৰু আছে সকলোৱে আছে মানে ইয়াত আৰু মানে মানুহ চানুহ নাই মানে আৰু কিমান আৰু ঘৰ চৰি দিয়ে গৈছে আৰু ৰুটি আছে ভাল লাগছে আজি প্ৰগ্ৰাম চাই আৰু সকলোকে ঘৰলৈ যাব ওলালোঁ আছে আমাৰ লগত মানে আৰু আমিও ঘৰলৈ যাবলৈ ওলালোঁ বাই বাই গোটেই বাই বাই গাইছ নেক্সট ভিডিঅ'ত লগ পাম ফাইনেলি ওলালোঁ মানে দীপশিকাল মানে আগতেও বহুত চাইছিলোঁ কিন্তু আজি বেছি ভাল লাগিছে আজি মানে আপোনালোকৰ কাৰণে আজি ভিডিঅ'টো বনালোঁ আৰু যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই থেংক ইউ